হাই গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই নিউ ব্লগ। লাষ্ট ভিডিঅ'ত দেখিছিলে আমি গৈছিলোঁ কামাখ্যা মন্দিৰ আৰু আজি আমি গৈ আছোঁ আন এটা মন্দিৰত, কিন্তু কি মন্দিৰ মই এতিয়া নকওঁ, আপোনালোকক যাই কিনে দেখাই আছোঁ। তো ভিডিঅ'টো চাওক। আমি এতিয়া মই কৌশিকহঁতক লগ ধৰি কিনে আপোনালোকক লগ পাইছোঁ। মই তাৰপিছত কৈ আছোঁ কি ক'ত যাই আছোঁ, কি কৰিম। তো চাই থাকক ভিডিঅ'টো। তো গাইজ মই ইহঁতক লগ পালোঁ। এতিয়া আমি গৈ আছোঁ ইফালে ৰেল লাইনেৰে পাৰ হৈ ৰেলৰ তলেদি যাম, যাই কিনে মন্দিৰত যাম। ৰ'ব ইয়াৰ পৰা মন্দিৰটো দেখাই আছোঁ। এইটো যে দেখিছে গৰু, সেইটো এটা মন্দিৰ হয়, আমি তাতে গৈ আছোঁ। এই হিমাংশু ৰেলখন দাঙি দি না, আমি তলত দি যাওঁ। এই চাওঁ গাইজ, আমাৰ বাহুবলীয়ে ৰেলখন দাঙিব এতিয়া। যে দাং দাং দাং। গাইজ আমি ট্ৰেইন পাৰ হৈ আহিলোঁ। এতিয়া এইফালে যাম, যাই কিনে গীতানগৰৰ এইখিনিত লগ পাই আছোঁ। হৈছে গেট হস্পিটেল আৰু আমি এইফালে গৈ আছোঁ। এবাৰ আহি পালোঁ গুৰুকুল, এইখনেই। আৰু কাষতে আছে এটা মন্দিৰ, নামঘৰ থাকক, এইটো মন্দিৰ নহয়, নামঘৰ। পূব গীতানগৰ ৰাজহুৱা নামঘৰ। ধুনীয়া নামঘৰ। আমি বহুত আগতে আহিছিলোঁ, কিন্তু এতিয়া অলপ পাহাৰা হৈছে আৰু এইফালে বহুত ইম্প্ৰুভ হৈছে, টাইলছ লগাই দিছে। হয়নে না নহয় নাজানো, কিন্তু যাই আছোঁ ৰ'বচোন, চাওঁ হয়নে নহয়। ফিংগাৰ ক্ৰছ। লোৱা নাই দিয়ক, এইফালে দিছোঁ, কিন্তু বহুত জংঘল হৈ গৈছে। গাইজ আহি পাইছোঁ মন্দিৰ, এইটো ইয়াতে জোতা চেণ্ডেল ৰাখি দিওঁ। A few moments later. আমি সেৱা কৰি ল'লোঁ গোটেইকেইটাই। আৰু আপোনালোকক এতিয়া মই দেখাই আছোঁ, ইয়াতে বহুতকেইটা মানে মূৰ্তি আছে আৰু বিষ্ণুৰ গোটেই অৱতাৰ আছে, মই দেখাই আছোঁ। তো গাইজ এইটো গৰুড়দেৱ, এইটো বজৰংবলী, মাই বছ, আৰু এইটো বাপ্পা। গাইজ এতিয়া আমি যাম ওপৰৰ ফালে, কিন্তু ওপৰত যাওঁতে এটা সৰু এটা মাননি বা টিকট এটা দিব লাগে, 10 টকা কৰি। এইটো আমি দিছোঁ। এতিয়া আমি ওপৰৰ ফালে যাম আৰু ইয়াৰ পৰা গোটেই ধুনীয়া ভিউ দেখা পায়। ভিউটো দেখাই আছোঁ, এইফালে গোটেই দেখা পায় ভিউটো। ওপৰৰ পৰা আৰু ভালকৈ দেখা পাম, বোলে ওপৰৰ ফালে যাওঁ। তাতে গোটেই ষ্টৰি কোৱা আছে এইখিনিত। এয়া গোটেই বিষ্ণুৰ অৱতাৰ আৰু বিষ্ণুৰ গোটেইবোৰ ষ্টৰি ইয়াতে নৰসিংহ, হিৰণ্যকশিপুৰ বধ কৰা এইটো। তাৰপিছত এইফালে আছে গোটেইখিনি, এইফালে গোটেইখিনি আছে। এইটো ৰাম লক্ষ্মণ সীতা, এইফালে গোটেই আছে। আমি এতিয়া ওপৰৰ ফালে উঠি আহিছোঁ। ওপৰৰ ফালে ভিউও দেখাই আছোঁ আৰু এইফালে বহুতকেইটা মন্দিৰ আছে, মূৰ্তি আছে, গোটেই দেখাই আছোঁ। তো গাইজ এইফালে গোটেই ভিউ চাওক, এইফালে গোটেই গুৱাহাটীখন দেখা পায়। বহুতকেইটা মূৰ্তি আছে, এইফালে লাহে লাহে গোটেই দেখাই আছোঁ। এইটো পদুম ফুলৰ আকৃতিত বনোৱা হৈছে, এইটো পদুম ফুল। গাইজ তাৰে পৰা যে দেখাইছিলোঁ গৰুটো, এইটোৱে গৰুটো মানে আমি এনে গৰু মন্দিৰ বুলিয়ে কয় বহুতে। ইফালে আৰু ইয়াতে বহুতকেইটা মূৰ্তি আছে, এই চাওক। মহাদেৱ, ভোলানাথ আৰু লগত আছে কাৰ্তিক, আৰু এইফালে আছে গণেশ আৰু লক্ষ্মী। আৰু এইফালে এইটো গৰুটো, ধুনীয়া
তো গাইজ ইয়াতে অহা প্লেনিংটো আছিল কৌশিকৰ, কিন্তু কৌশিকে মানে ওপৰত ইফালে আহি পোৱা নাই। মই আহি পাইছিলোঁ, কিন্তু আজি আহি কিনে বহুত মানে হেপী বোলে। বহুত ভাল লাগিছে আৰু বহুত শান্ত প্লেচ। কেমেৰাত গোটেই ক'ব নোৱাৰোঁ মোৰ ফিলিংটো, কিন্তু আহি কিনে এনেকুৱা এটা শান্তি পাইছোঁ ইয়াতে আহি কিনে। আৰু ওপৰৰ ফালে চাওক গোটেই আকাশখন কি ধুনীয়া হৈ আছে। আৰু এইফালে চাওক এইবিলাক গোটেই শিৱৰ অৱতাৰ, এইফালে শিৱৰ গোটেই অৱতাৰ আছে। পাগল হৈছে ই অলপ। এইটো মন্দিৰত মানে মানুহ দেখিছে যদিও ইমান আহি পোৱা নাই আৰু ইমান পাব্লিচিটিও নহয়, সেইটো কাৰণে ইয়াতে অহা নাই। কিন্তু যদি আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই কিনে যদি এইটো প্লেচত আহিব বিচাৰিছে তেনেহ'লে আহিব পাৰে। গীতানগৰৰ এইটো চাইডে আহি কিনে গুৰুকুল স্কুলৰ কাষৰে ওপৰৰ এটা ৰাস্তা পায়, সেই ৰাস্তাটোৰে আহিলে পাব। মই আপোনালোকক ৰাস্তাটো গোটেই দেখাইছোঁ আগত, সেইখিনি সেইফালে আহি কিনে ইয়াতে আহিব পাৰিব। অলপমান ভিতৰুৱা, সেইটো কাৰণে অলপ মানে কি মানুহ ইমান অহা নপৰে, কাৰণ কিয় অলপমান ভিতৰ চাইডৰ কাৰণে। কিন্তু আহিব পাৰে, কিন্তু আহি কিনে যিটো সুখ পাব সেইটো মানে ক'ব নোৱাৰি। কিন্তু মানে ইয়াতে বহুত চাব লগা বস্তু আছে, আহিব পাৰে। মই আপোনাক এড্ৰেছটো কৈ দিম বা তলত ডেছক্ৰিপশ্যনত লিখি দিম এড্ৰেছটো, আপোনালোকে আহিব পাৰে। আহিব পাৰে নহয় গাইজ, ইয়াতে আহক আপোনালোকে আৰু প্লেচটো অলপমান ভিউটো চাওক, ভাল লাগিব আৰু বহুত জ্ঞান ল'ব পাৰিব ইয়াৰে পৰা। চ' আহক ইয়ালৈ। চ' বেলেগ নিগেটিভ এনাৰ্জি ছাইড কৰি অলপমান ইয়াতে অলপ পজিটিভ এনাৰ্জি ল'ব পাৰে, আহিব পাৰে, ইয়াতে বহিব পাৰে, অলপমান মাইণ্ডটো ফ্ৰেছ কৰক। মাইণ্ডটো ফ্ৰেছ কৰিব পাৰে। তো আৰু দেখাওঁ, আৰু বহুতকেইটা আছে, দেখুৱাই নাই, মাজতে ক'লোঁ এইখিনি, আৰু দেখা হওক। এইটো হৈছে শিৱৰ অৱতাৰ, এইটো কাল অৱতাৰ ন, কাল অৱতাৰ। আৰু এইটোও এটা শিৱৰ অৱতাৰ, নামটো নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰিব। আৰু এইফালে আছে নাৰায়ণ, নাৰায়ণ। ইফালে আছে দুৰ্গা মা, আৰু দুৰ্গা পূজা আহিও আছে। জয়। গাঁৱৰ ভিডিঅ'ত বহুত গৰু দেখাইছোঁ, অৰিজিনেল যে এতিয়া দেখাইছোঁ। চাওক ইমান ডাঙৰ প্ৰকাণ্ড গৰু এটা, তাৰ গল লাৰি আছোঁ। সৰস্বতী মা, যোনে যোনে স্কুলত পঢ়িছা চবে আশীৰ্বাদ লোৱা ইয়াৰে পৰা, আমিও লৈছোঁ আশীৰ্বাদ। চবেই পাৰিব, আৰু যোনে যোনে এইবাৰ এইচএছ পাছ কৰিছা কলেজত চিট পোৱা বুলি আশা, সেইটো হয়। ইয়াৰে পৰা সেৱাতে কৰি লোৱা। জয় মা কালী, এইটো কালী মা। ভিতৰত যাব পৰা নাই কাৰণ কিয় তালা মাৰা আছে, কিন্তু ইয়াৰে পৰা দেখাই আছোঁ। গাইজ ইয়াতে গোটেই কৃষ্ণৰ ষ্টৰিটো আছে, সেয়া আহিব পাৰে, বহুত ভাল লাগিছে আহি কিনে। তো গাইজ ইয়াতে আমি আহি পাইছোঁ, ইয়াতে গোটেই গ্ৰহবোৰ আছে। ইয়াতে শনি, বুধ, কেতু, বৃহস্পতি, চন্দ্ৰ, মংগল, শুক্ৰ, ৰাহু, গোটেইকেইটা গ্ৰহ আছে। আমি সেৱা কৰিলোঁ। তো গাইজ আমি সেৱা কৰিলোঁ, আৰু মানে মন্দিৰটো 12টা বজাত মানে বন্ধ কৰে, কাৰণ মানুহ ইমান অহা নপৰে। মানে আমি 3জনে আহিছোঁ আজি, মানুহ নাথাকে বেছি। এতিয়া মানে 12টা বজাত মানে গোটেই মন্দিৰটো বন্ধ কৰে। ভিতৰত বাবাজন থাকে, মই বাবাজন যে দেখালোঁ, বাবাজন থাকে। তো এই মাংস কেনেকুৱা লাগিল আহিব? বঢ়িয়া লাগিল ৰাইজ, আপোনালোকে আহিব খালি, বঢ়িয়া জেগা, মনটো পূৰা শান্তি হৈ যাব। আৰু কৌশিকৰ বহুত ভাল লাগিছে আহি কিনে। কৌশিকৰ মানে যাব মন যোৱা নাই বোলে, কিন্তু যাব লাগিব, উপায় নাই, বন্ধ। আৰু বাবাজনৰো কিবা বেমাৰ হৈছে, সেইটো কাৰণে মানুহ নেকি আৰু একো ক'ব পৰা নাই, কথা চথা বহি আছে তাতে। আমিও যাওঁ। ৰাম কনুৱাৰ পথ, ইফালে ওপৰত উঠি গ'লে আপোনালোকে মন্দিৰটোত আহিব পাৰিব। তো আহিব গাইজ, পাৰিলে এই মন্দিৰটোত আহিব। আৰু আমি গেৰাণ্টি দিছোঁ আপোনালোকে মানে পূৰা একদম পজিটিভ এনাৰ্জি এটা লৈ কিনে ঘৰত যাব পাৰিব। মই সেইটো কৈ দিলোঁ আগত। আহিবই আহিব, নিশ্চয় আহিব। এইটো আৰু আহিব, মই এইটো গেৰাণ্টি দিব পাৰিম।
A few moments later. গাইজ আমি আহি পালোঁ ৰেলৰ তলে তলে মানে ব্ৰিজৰ তলেদি যায় আমি ৰেলৰ তলেদি আহিছোঁ ব্ৰিজৰ ওপৰেদি যায় নেকি মানুহ তলেদিও যায় ই অলপ সেনেকুৱা দিয়ক গাইজ ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া আমি কিবা এটা খাম হোটেলত সদায় দৰে কি খাম বা আজি চাওঁ যাই কেনে কি বা পাওঁ ভাল বস্তু ইয়াত কিবা ভাল বস্তু লাগিব আমি হোটেলত যি পাওঁ পৰঠা চৰঠা কিবা এটা খাই দিব ভোকে বনাব স্পেচিয়েল ভাই ই অলপ স্পেচিয়েল 30 টকাৰ ওপৰত নাযায় তো গাইজ চাওমিন অৰ্ডাৰ দিছোঁ ৰখি আছোঁ ইফালে আমি এতিয়া ৰখিছোঁ বেয়া অৱস্থা ভোকত এইটো থাকিব পৰা নাই পানীও নাই খাই ল'ব পাৰে খালি পূৰা কাম লাগছে না তোৰ তো চাওমিন আহি গ'ল ই খাই আছে ইও খাব বাই দি দিলোঁ বাই 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 তো গাইজ কৌশিকহঁতকো বাইদেউ আহিলোঁ আৰু ময়ো ঘৰ পালোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু নতুন যদি প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো মই আৰু নতুন নতুন ভাল ভাল কণ্টেণ্ট আৰু ভিডিঅ' দিয়াত মই ট্ৰাই কৰি থাকিম আপোনালোকৰ আগত তো আজিলৈ ইয়াতে ভিডিঅ'টো শেষ কৰোঁ চ' টিল দেন টাটা বাই বাই পাৰিলে ইয়াতে নিশ্চয় আহিব আৰু মই গেৰাণ্টি দিছোঁ আপোনালোক বহুত হেপ্পী হ'ব